নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল ৰাইন অফ এনিউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত কাৰ্বি জনজাতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ আহক এতিয়া এটা সুন্দৰ কাৰ্বি গীত। কাৰ্বি অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হৈছে কাৰ্বি। মিকিৰ বুলিও তেওঁলোকক জনা যায়। কাৰ্বি আখ্যান মতে তেওঁলোকৰ পূৰ্বপুৰুষ কনংপিলাৰৰ পৰা আহিছিল। পোনতে তেওঁলোকে ডিফু আৰু ডিমাপুৰৰ মাজৰ কৰবাৰ পাহাৰ এটাত বাস কৰিছিল। যি পৰ্বতত তেওঁলোকে বাস কৰিছিল সেই পৰ্বত আছিল কছাৰীৰ শাসন অধীনত। কছাৰী ৰজাসকলে কাৰ্বিসকলৰ ওপৰত অপমানিত কৰিছিল, তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল, তেওঁলোকক দাস হিচাপেও লোৱা হৈছিল। কাৰ্বিসকলৰ অসমীয়া সমাজলৈ ৰূপান্তৰণ কৰা প্ৰক্ৰিয়া কেৱল আহোম শাসনকালতহে আৰম্ভ হৈছিল। কাৰ্বিসকলে কয় জুই মে আৰু পানী লাং, অৰ্থাৎ কাৰ্বি আখ্যান মতে এবাৰ এজন কাৰ্বি মানুহে ঘৰৰ ভিতৰত জ্বলি থকা জুইকুৰা এৰি বাহিৰলৈ ওলাই আহিছিল। তেওঁ বাহিৰলৈ ওলাই অহাৰ সময়ত তেওঁ পত্নীয়ে সুধিলে তেওঁক, মে আ কাৰ্বি, অৰ্থাৎ তুমি জ্বলি থকা জুইকুৰা কিয় এৰি আহিছা? আৰু মে আ কাৰ্বিৰ পৰা কাৰ্বি শব্দটোৰ উৎপত্তি হ'ল বুলি ধৰা হয়। মূলতঃ এটা ভাল চিহ্নিত সম্প্ৰদায়। আনকি কাৰ্বিসকলৰ মাজত যেতিয়া বিবাদ বা বিচ্ছেদ হয়, সেই বিবাদ বিচ্ছেদ অগ্ৰজসকলৰ দ্বাৰা সমাধা কৰা হয়। কাৰ্বিসকল বিবাহৰ পবিত্ৰতাক লৈ অতি কঠোৰ। ল'ৰা ছোৱালীক কেৱল লগ কৰিবলৈ দিয়া হয় ছমাংকান উৎসৱত, যেতিয়া তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে। ভগৱানক শ্ৰদ্ধা কৰা কাৰ্বিসকলৰ মাজত হিন্দু আৰু খ্ৰীষ্টান দুয়োটা ধৰ্মই বিৰাজমান। হিন্দুসকলে অসংখ্য দেৱ দেৱতা পূজা কৰে। পূৰ্ণ জন্মৰ ওপৰত তেওঁলোকে বিশ্বাস ৰাখে। তেওঁলোকে নাতি নাতিনীৰ নাম ককা আইতাৰ পিছত ৰাখে আৰু বিশ্বাস কৰে যে তেওঁলোকৰ পুনৰ জন্ম হৈছে। কাৰ্বি পূজাত হাৰলাং বা হৰপ বা চাঞ্জে নামৰ এক প্ৰকাৰৰ মদ তেওঁলোকে প্ৰদান কৰে আৰু তেওঁলোকে মৃতদেহ দাহ কৰে। মহিলাৰ সাজপাৰ হৈছে পিনি, শৰীৰৰ ওপৰ অংশৰ পৰা কলা ফুললৈ ওলমা এটুকুৰা কাপোৰ পেটিকোট বুলি ধৰা হয়। ৰিকং হৈছে পুৰুষৰ পোছাক যি কঁকালৰ চাৰিওফালে আৱৰি থাকে। মহিলাসকলৰ পৰম্পৰাগত পোছাকৰ লগতে সৌন্দৰ্য বৃদ্ধিৰ বাবে ৱাংকক অৰ্থাৎ এটা বেল্ট যি শৰীৰৰ ওপৰ অংশৰ বাবে আৰু কংথেপি অৰ্থাৎ কাণফুলি তেওঁলোকে পৰিধান কৰে। ঠিক সেইদৰে পুৰুষৰ বাবে পহু অৰ্থাৎ এটা ষ্টাইলিছ টাৰ্বান বা পাঘুৰি, লেকু মুকুতাৰে বনোৱা নেকলেছ আৰু ছয় এটা এম্ব্ৰইডাৰী কৰা চোলা তেওঁলোকে পৰিধান কৰে। চকে ৰয় বা লক্ষ্মী পূজা তেওঁলোকৰ অন্যতম উৎসৱ। কাৰ্বি সাহিত্যসমূহ মূলতঃ গীত যেনে মচিৰা কুহিৰ, কাৰ্বি কেপলাং, হাছাকেকন, চাবিন আলুন, ৰং কেকিম, অচাকেবু আলুন, থেলু আলুন, হাইমু আলুন আদি কাহিনী আৰু জতুৱা ঠাঁচসমূহ উপলব্ধ। এয়া আছিল কাৰ্বি জনগোষ্ঠীৰ এটা চমু পৰিচয়।
আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।